নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি ভ্লগটো একে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ নহ'লে মোৰ ভ্লগ কৰা থাকিয়ে যায়গৈ আৰু এয়া চাওকচোন মেহেন্দি লগাইছিলোঁ কালি ৰাতি আৰু কালাৰটো এতিয়া ইমান ধুনীয়াকৈ উঠিছে মুনুৱে লগাই দিছিলে আৰু এয়া মই যেনে তেনে মোবাইলটোত দুখন হাত উলিয়াইছোঁ দেই নিজে কেমেৰা কৰি আছিলে যে আৰু ৰাতিপুৱা এতিয়া গা ধুই আজৰি হ'লোঁ অকণমান সময় মই এইদৰে বনত খোজ কাঢ়োঁ খালী ভৰিৰে যিহেতু এনি টাইম চেণ্ডেল পিন্ধিয়ে থকা হয় কাৰণ ৰাতিপুৱা অকণমান সময় মই খালী ভৰিৰে এনেকৈ খোজ কাঢ়োঁ আৰু এইডাল কি গছ আপোনালোকে জানেনে নামটো ইয়াতে বহুত চৰাইবিলাক আহে আৰু এই দেখিছেনে এইটো অকণমানি ফল এটা লাগি থাকে গছজোপাত আৰু এই ফলটো খাবৰ কাৰণে ইমান চৰাই এই গছজোপাত পৰি থাকে ৰাতিপুৱা সময়খিনিত দেখি ভাল লাগি যায় সেই গছজোপা মাহঁতে ইমান কাটিবলৈ বাৰে বাৰে কৈ থাকে কিন্তু মই কাটিব মানা কৰোঁ কাৰণ চাওকচোন চৰাই চিৰিকটিখিনি আহি পেলাই ইমান ধুনীয়া ফলটো খাই থাকে আৰু এনেকুৱা ঢেৰ লাগি আছে গছজোপাত আৰু এনেকৈ ভাঙি দিলে ধুনীয়া কালাৰ এটাও উঠে গছজোপাৰ কি নাম সেইটো নাজানো কিন্তু কাটিবলৈ দিয়া নাই একমাত্ৰ চৰাইখিনিৰ কাৰণে কাৰণ চৰাইখিনিয়ে ধুনীয়াকৈ আহি ৰাতিপুৱা ইয়াতে খাই থাকে গছজোপা একে মাজতেই হ'ল সেইকাৰণেহে মাহঁতেও কাটিব বিচাৰিছিলে বাকী এয়া দেখিছেনে শহা পোৱালি বহুত হ'ল কিন্তু শহা পোৱালি বচাবলৈ বহুত বেছি দিগদাৰ হয় সেইটো দেখিছেনে সেইটো ডাঙৰ বাপেকটো হয় আৰু ইয়াতে সজাটোৰ ভিতৰত শহা পোৱালি এতিয়া বৰ্তমান দুটা আছেগৈ এটা ডাঙৰ হ'লগৈ সজাত ৰাখি সেইটোক এৰি দিলোঁ এতিয়া চৰি ফুৰে নেকি আৰু এইফালে মই ফুল চিঙি আনিলোঁগৈ পূজা কৰিবৰ কাৰণে আৰু এইখিনিয়ে ফুল পালোঁ আৰু এইবাৰ শাওণ মাহত এয়া শিৱলিংগ আনিছিলোঁ ঘৰলৈ শিৱলিংগ লগতে নন্দী ত্ৰিশূল আৰু লগতে সাপ এডাল আছিলে বাৰু আৰু ভাবি আছিলোঁ এনেকৈ শিৱলিংগ আনিম বুলি সেইকাৰণে এইবাৰ শাওণ মাহতে বোলো লৈ আহোঁ আৰু এয়া মই পূজা কৰি দিলোঁ ৰাতিপুৱা নমস্কাৰ সকলোকে মোৰ এটা নতুন ভ্লগত স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ লগত ভিডিঅ' কৰিছোঁ আপোনালোকক লগ পাইছোঁ বাকী বহুত দিন ভিডিঅ' কৰাই হোৱা নাছিলে লাষ্ট টিপি যাওঁতে যি ভিডিঅ' দিছিলোঁ মিনি ভ্লগবিলাক বাৰু শ্বৰ্টছবিলাক বাৰু মই দি আছোঁ আৰু এতিয়া গোঁসাই ৰুমত চাকি দি পেলাই আহিলোঁ যিহেতু এতিয়া শাওণ মাহ চলি আছে এতিয়া আমি মাইথান মন্দিৰলৈ যাম আৰু এইদৰে ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া লৰালৰিকৈ ওলাওঁ দেৰিয়ে হৈছে লৰালৰিকৈ ওলাই পেলাই মন্দিৰ যাওঁ এতিয়া ভিডিঅ'টো আপোনালোকে এনেকৈ চাই যাব আৰু আমি আহি পালোঁহি মাইথান মন্দিৰলৈ মুনু আৰু আমি দুইজনী আহিছোঁ আৰু আহি পেলাই এয়া চাকি আগবঢ়ালোঁ আৰু লগতে মাৰ ছিংগাৰৰ সামগ্ৰীও লৈ আহিছোঁ এখন লগতে লাল চুৰ্ণি এখনো আনিছোঁ আৰু এয়া মাক দিম আৰু দেখিছেনে আজি দিনটো বহুত ভাল দিন মিলিছে আজি মিলিছিলে হাৰিয়ালি টিচ আৰু সেয়েহে আমি মাইথান মন্দিৰলৈ আহিলোঁ আৰু মাইথান মন্দিৰলৈ আহিলে লগতে শিৱ বাবাৰো আশীৰ্বাদ ল'ব পৰাকৈ দেখিছেনে শিৱলিংগও আছে ইয়াতে আমি চাকি দিলোঁ সেৱা কৰি ল'লোঁ আৰু এতিয়া আমি মন্দিৰত কিছু সময় বহিম আজি বহুত দিনৰ মূৰত আকৌ মাইথান মন্দিৰত আহিছোঁ আৰু ইয়াতে দেখিছেনে ধুনীয়াকৈ পানী দিব পৰা ব্যৱস্থা আছে আমি ইয়াতে জল অভিষেক কৰি ল'লোঁ আৰু ভিতৰতো সেৱা লৈ আহিলোঁ ভিতৰ ভাগৰ পৰা সেৱা লৈ আহিলোঁ ফুট লৈ আহিলোঁ আৰু ইয়াতে আজি আমি অলপমান সময় বহিম যিহেতু প্ৰসাদ লৈ পেলাই যাম আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আহি পেলাই আৰু এয়া মাৰ প্ৰসাদো ল'লোঁ আৰু তাৰপিছতে আমি আহিলোঁ হনুমান বাবাৰ মন্দিৰলৈ যিহেতু মাইথানৰ পৰা হনুমান বাবাৰ মন্দিৰ বেছি দূৰ নহয় অলপ গৈ পায় আমি মাইথান আহিলে হনুমান বাবাৰ মন্দিৰৰ লগতে আহোঁৱেই আকৌ আপোনালোকক নেক্সট ডে লগ পাইছোঁ আজি হৈছে সোমবাৰ আৰু ঘৰৰ পৰাই এয়া ফুল চিঙি আনিছোঁ একে আবেলি সময়ত লগ পাইছোঁ আপোনালোকক আবেলি সময়ৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আকৌ আৰু তাৰ লগতে এয়া ৰাস্তাত ফুল পালোঁ সেইকাৰণে ফুল অলপমানো ছিঙি ল'লোঁ শিৱ বাবাই ভাল পোৱা ফুলবিধ পালোঁ যিহেতু আৰু এয়া ফুল ছিঙি ল'লোঁ লগতে ইয়াত চাকি ধূপ আমি ঘৰৰ পৰাই লৈ পেলাই গৈ আছোঁ যিহেতু আবেলি সময়কণত দোকান নাপাবও পাৰোঁ আগবেলাৰ সময়ত বাৰু দোকানবোৰ খোলাই থাকে আৰু এয়া আজি আমি আহিছোঁ এতিয়া কেন্দুগুৰি থানলৈ আগতেও মই কেন্দুগুৰি থানৰ এটা ভিডিঅ' বনাইছিলোঁ আৰু এয়া কেন্দুগুৰি থানলৈ আহিছোঁ কেন্দুগুৰি থানতে বেলগছ এজোপাৰ তলত শিৱলিংগ আছে সেইকাৰণে ভাবিলোঁ তাতে গৈ পেলাই
সন্ধিয়াৰ চাকি গছ জ্বলাই থৈ আহোঁগৈ আৰু আগ কৰি থোৱা আছিলে এইবাৰ 1 ফাগুনত ইয়াত অহাও নহ'লে 1 ফাগুনত ইয়াত ধুনীয়াকৈ পালনাম অনুষ্ঠিত হয় প্ৰতি বছৰ 1 ফাগুনত আৰু এতিয়া ইয়াত শিৱবাক দেখিছেনে কিমান ধুনীয়াকৈ শিৱলিংগ আছে ইয়াতে আৰু ইয়াতে আমি সেৱা কৰি ল'লোঁ আৰু শিৱবাই ভাল পোৱা ফুলো পালোঁ ইয়াতে জয়শ্ৰীয়ে বেলপাত ধতুৰা আকন ফুল সেয়া তাই লৈ আহিছিলে আৰু আমাৰ ঘৰৰ পৰা আমি পোৱাকেইটা ফুল লৈ লৈছিলোঁ আৰু আমি আহি চাকি দিওঁ মানে সন্ধিয়া সময় হৈছিলে এইফালে দবা কোবোৱাৰ সময় হৈছিলে সেইকাৰণে ডাঙৰীয়াজন ৰখি আছিলে নামঘৰৰ আৰু আমাক আশীৰ্বাদ দিলে আৰু আমি আশীৰ্বাদো লৈ ল'লোঁ সেইকাৰণে মনটো ভাল লাগিছে আৰু আজিৰ ভ্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে আৰু অহাৰ সময়ত মই গেটত যে লাগি আছিলে অপৰাজিতা তাৰে কেইটামান চিৰাও লৈ আহিলোঁ